হেল্ল' ৰাইজ, আজি ব্লগটো গুৰুকুলৰ পৰাই ষ্টাৰ্ট কৰিছো। মানে সত্যৰ ল'ৰাটোক স্কুলৰ পৰা ল'বলৈ আহিছো। তাক গৈ ৰুমত থৈ আহিলো। আজি মোৰ নাইট ডিউটি। ৰাতি 8টা বজাত ডিউটিত জইন কৰিলো। ডিউটিত জইন কৰিয়ে কামবোৰত লাগি গলো। কাম ইমানেই বেছি যে ভাত বনাই খাবলৈ টাইম নাই। সেইবাবে আমাৰ লখিমপুৰৰে হেভেন কিটচেনৰ পৰা টিফিন অৰ্ডাৰ কৰি দিলো। টিফিনটো টাইমতে আহি পালে। টিফিনটো ৰিচিভ কৰি আকৌ কামত লাগি গলো। কামবোৰ খতম কৰি টিফিনটো খুলিলো। আপোনালোকো যদি লখিমপুৰৰে হয় বা এনেকে ডিউটিত থকা টাইমত বাহিৰত গৈ খাই আহিব টাইম নিমিলে, তেন্তে টেনচন ল'ব লগা একো নাই। হেভেন কিটচেনৰ পৰা অৰ্ডাৰ কৰিলেই হ'ল। আপুনি কোৱা টাইম মতে টিফিন আহি ডিউটি জেগাত দি যাব। আপোনালোকৰ সুবিধাৰ বাবে হেভেন কিটচেনৰ কন্টেক্ট নাম্বাৰটো মই স্ক্ৰীনত দি দিছো। তাতে কল বা মেছেজ কৰি অৰ্ডাৰ কৰিব পাৰে। একদম জেনুইন প্ৰাইজত পায়। মই খানাটো খাই বহুত টেষ্টিয়ে পালো। আপোনালোকেও যদি এনেদৰে খানা অৰ্ডাৰ কৰি খাব বিচাৰে, তেন্তে এইটো নাম্বাৰত কল কৰিলেই হ'ল। লখিমপুৰ সকলো অফিচতে এইটো টিফিন চাৰ্ভিচ এভেইলেবল। এবাৰ ট্ৰাই কৰি চাব পাৰে হেভেন কিটচেনৰ টিফিন এটা। মই কৈছো ভাল পাব। মই মজাকে ভাতকেইটা খাই ললো। মই হেভেন কিটচেনৰ মেনুখন দি দিছো বাৰু ইয়াতে। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছো। বাই বাই এভৰি